নিজৰ ভনীৰ বাবে যেনেকুৱা ল'ৰা বিচৰা বেলেগৰ ভনীৰ বাবেও তুমি তেনেকুৱা ল'ৰা হ'বলৈ চেষ্টা কৰা। নিজে নিজে হাঁহিবলৈ শিকা, কাৰণ তোমাক কন্দুৱাবলৈ বহুত মানুহ ৰৈ আছে। যদি তুমি গৰীব হোৱা তেনেহ'লে নিজা সম্পৰ্কৰ মানুহবোৰেও তোমাক এৰি যাব, আৰু যদি তুমি ধনী হোৱা দূৰ সম্পৰ্কৰ মানুহবোৰেও তোমাৰ সদায় খবৰ ল'ব। জীৱনত বহুত টকা পইচা ঘটিবলৈ চেষ্টা কৰা, নহ'লে কাৰো আপোন হ'ব নোৱাৰিবা। আপোন মানুহবোৰেও এদিন তোমাক ঠগাই দিব। যদি তোমাৰ টকা নাথাকে তুমি শহুৰৰ ঘৰৰ কেতিয়াও আদৰৰ জোৱাই হ'ব নোৱাৰিবা। স্ত্ৰীৰ বাবে মৰমৰ স্বামী কেতিয়াও হ'ব নোৱাৰিবা। প্ৰেমিকাৰ বাবে ভাল প্ৰেমিক কেতিয়াও হ'ব নোৱাৰিবা, আৰু কাৰো ভাল বন্ধু হ'ব নোৱাৰিবা। কথাখিনি শুনাত অলপ বেয়া যেন লাগিলেও সেয়াই সঁচা। জীৱনৰ প্ৰতিটো খোজেই সাৱধানে দিয়া, কাৰণ বহু মানুহে অপেক্ষা কৰি আছে তোমাৰ এটা ভুল ধৰাৰ বাবে। কাৰোবাৰ মনত তুমি তেতিয়ালৈ ভাল হৈ থাকিব পাৰিবা যেতিয়ালৈকে সিহঁতে কৰা অন্যায়বোৰ তুমি সহ্য কৰি যাবা। আজিকালি বিশ্বাস আৰু সন্মান দি ভালপোৱা পোৱা নাযায়। ভালপোৱা চেহেৰা আৰু টকাৰ বাবেহে পোৱা যায়। গৰুই ঘাঁহ খাই গাখীৰ দিয়ে, আৰু সাপে গাখীৰ খাই বিষ দিয়ে। যি মহিলাই বিয়াৰ পিছত স্বামীৰ ঘৰতকৈ বেছি নিজৰ মা দেউতাৰ ঘৰত গুৰুত্ব দিয়ে, সেই মহিলাই কেতিয়াও সংসাৰ কৰিব নোৱাৰে। গছ কেতিয়াও নাকাটিবা, ফল দিব নোৱাৰিলেও ছাঁ দিব। আৰু মা দেউতাক কেতিয়াও অৱহেলা নকৰিবা, টকা পইচা দিব নোৱাৰিলেও আশীৰ্বাদ দিব। সম্পৰ্ক যদি ভালপোৱাৰে হয় তাক এৰা কঠিন, আৰু সম্পৰ্ক যদি স্বাৰ্থৰে হয় তাক চলাই নিয়া কঠিন। জীৱনত দুজন মানুহক কেতিয়াও পাহৰি নাযাবা। এক, যিজনে তোমাক সফল কৰাৰ বাবে নিজৰ সকলো হেৰুৱাইছে, তোমাৰ দেউতা। দুই, যিজনে তোমাৰ কষ্টৰ সময়তো তোমাৰ লগত আছিল, তোমাৰ মা। প্ৰতিটো কষ্টই মানুহক এটা নতুন শিক্ষা দিয়ে, আৰু সেই শিক্ষাই মানুহক এদিন সলনি কৰি দিয়ে। বৰ্তমান সময়ত যিজনেই সজাই পৰাই মিছা কথা ক'ব জানে, সেইজনেই সকলোৰে লগত প্ৰিয়জন হৈ থাকিব পাৰে, আৰু যিজনে সঁচা কয় সেইজনে সকলোৰে লগত বেয়া হৈ থাকিব লাগে। হাৰি যোৱাটো বেয়া কথা নহয়, কিন্তু হাৰি যোৱাৰ পিছত চেষ্টা নকৰাটোহে বেয়া কথা। এটা ভোকাতুৰ পেট, এখন খালী পকেট, আৰু এখন ভগা হৃদয়ে তোমাক যি শিক্ষা দিব, সেই শিক্ষা পৃথিৱীৰ কোনো কিতাপতে পোৱা নাযায়। ক্ষমতাতকৈ বুদ্ধিক বেছি কামত লগাব লাগে। ক্ষমতাই আপোনাক যুঁজিবলৈ শিকায়, আৰু বুদ্ধিয়ে আপোনাক জিকিবলৈ শিকায়। কাৰো দুৰ্বলতাক লৈ কেতিয়াও ধেমালি নকৰিবা, কাৰণ তোমাৰ বাবে যিটো ধেমালি হয় সেইটো কাৰোবাৰ বাবে কষ্টকৰো হ'ব পাৰে। মানুহে দিনটোত এবাৰ হ'লেও কবৰস্থান বা শ্মশানলৈ যাব লাগে, তেতিয়াহে নিজৰ মূল্য ভালদৰে বুজি পোৱা যায়। 90% পুৰুষে শাহুৱেকক মাকৰ দৰে শ্ৰদ্ধা কৰে, কিন্তু 90% মহিলাই শাহুৱেকক পৰিয়ালৰ বোজা মন কৰে। তোমাৰ মনত ব্যৰ্থতাৰ ভয় যদি বেছি থাকে তেন্তে তোমাৰ সপোন কেতিয়াও পূৰণ নহয়। ভয় নকৰি আগবাঢ়ি যাব লাগিব। জীৱনটো সেই মানুহৰ সৈতে কটোৱা উচিত যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। মনত দুখ আৰু চিন্তাত সেইজন মানুহ বেছিকৈ থাকে যিজনে নিজতকৈ বেছি বেলেগৰ কথা ভাবে। জীৱনত কাকো ইমান বিশ্বাস নকৰিবা, কাৰণ আন্ধাৰত নিজৰ ছাটোৱেই লগত নাথাকে। নিজক এনেকুৱাভাৱে গঢ়ি তোলা যাতে যোনে তোমাক কাষত পায় সি গৌৰৱ কৰে, আৰু যোনে তোমাক হেৰাই সি আফচোচ কৰে। কাৰোবাক ক্ষতি কৰাৰ আগত মনত ৰাখিবা, তাৰ চকুপানীৰ প্ৰতিটো টোপালৰ হিচাপ সৃষ্টিকৰ্তাক এদিন দিব লাগিব। যদি তুমি এনেকুৱা এজন মানুহ বিচাৰি আছা যোনে তোমাৰ জীৱন সলনি কৰি দিব পাৰে, তেন্তে তুমি আইনাৰ সন্মুখত থিয় হোৱা। তাত সেই মানুহজন নিশ্চয় দেখা পাবা। ছোৱালীৰ লগত দুটা কাম নকৰিলে সম্পৰ্ক কেতিয়াও ভালে নাথাকে। এক, তাইক সময় নিদিয়া। দুই, তাইৰ মতামতক গুৰুত্ব নিদিয়া। যদি কথাখিনি শুনি ভাল লাগিছে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। বাই।